Hello friends, welcome to channel my YouTube. Please like, comment and subscribe. অসমীয়াতে কম কেলা। নমস্কাৰ বন্ধু বান্ধৱী সকলক। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল SBB আসামলৈ মই বাস্তৱ বৰাই স্বাগতম জনাইছোঁ। এতিয়া আচল কথালৈ আহোঁ নে কি কয়? আপোনালোক সকলোকে বহুত 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 ধন্যবাদ দেই। কেলে নুশুনে? আপোনালোকে যে মোক 3 দিনতে মোৰ চেনেলটোক 60,000 ছাবস্ক্ৰাইবাৰ কৰি দিলে, কৃষ্ণ, তাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ দেই। এতিয়া আপোনালোকে ভাবিছে চাগে এইটোতো 60হে, 60,000 কেনেকৈ হ'ল? কিন্তু নাভাবিব, মানে আপোনালোকে ইয়াত দেখি আছে 60, কিন্তু এইটো 60,000। তাৰ পিছত যিটো কে যে থাকে যে, মই সেইটো মানে একদম আমেৰিকালৈ ফোন কৰি নাইকিয়া কৰি দিব কৈছোঁ। কেলে নুশুনে? মই কৈছোঁ শুনক, মোৰ যে গাৰ্লফ্ৰেণ্ডজনী, তাৰ এক্সৰ নাম কে লগা আছিলে। মই সেইটো কাৰণে পূৰা দমত আমেৰিকালৈ ফোন কৰিছোঁ, একদম কৈ দিছোঁ আৰু বোলো মোক কেটো নালাগে, অকল 60 হৈ থাকিলে হ'ব। কিন্তু এনেই মোৰ ছাবস্ক্ৰাইবাৰ 60,000 আছে। আৰু আপোনালোকেও এতিয়া নতুনকৈ যদি চাই আছে কৈ দিয়ক আৰু। গতিকে সকলোৱে ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। 100K যেতিয়া হ'ব, মই আপোনালোকক বিৰাট ডাঙৰ পাৰ্টি দিম। অলৰেডি কেকটো অৰ্ডাৰ হৈ গৈছে। মানে আমাৰ দোকানখন আমাৰ ৰাস্তা কিনাৰতে আছে। তাত মই অলৰেডি কেকটো অৰ্ডাৰ কৰি দিলোঁ। 5 টকীয়াৰ যে কেক আহে যে, তাৰ এটা অৰ্ডাৰ কৰিয়ে দিলোঁ। এতিয়া মেইন আচল কথালৈ আহোঁ ন। মই যে এইকেইদিন আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ যে গোটেই গাবোৰ বিৰাট বিষ আছিলে, সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ আকৌ। এতিয়া মানে আকৌ আহিছোঁ আৰু ভাল পাইছোঁ। মেইন পইণ্টটো হ'ল, পৰহি দিনা মানে এখন বিৰাট ডাঙৰ বিয়া আছিলে। মানে চব VIP মানুহবিলাক আহিছে আৰু মোকো মাতিছে। মই গৈছোঁ তালৈ বিয়ালৈ। মোৰ 60K হৈ গ'ল না। তাৰপিছত মই গৈছোঁ আৰু চবেই মানে এনেকৈ হাই কৈছে। হাই SBB আসামৰ ইউটিউবাৰ বাস্তৱ দাদা হাই কৈছে। মই হেল্ল' এনেকৈ মিলাইছোঁ। ধুনীয়াকৈ মানে খানা দিছে, এনেকুৱা ধুনীয়া মানে গাহৰি মাংস খানা দিছে। মই বিন্দাছ খাইছোঁ আৰু এইখন অসমত মই এনেকুৱা পোৱাই নাই আজিলৈকে, কৃষ্ণ। তাৰপিছত মানে একদম মানে ধুনীয়া ছোৱালীজনী দেখিছোঁ দেই মই, একদম বেয়া ধুনীয়া মানে, বেয়া ধুনীয়া মানে। তাৰপিছত মানে তেওঁৰ পিছত গাৰ্ড আছে, 4জনমান গাৰ্ড আহিছে দেই। ধুনীয়া ছোৱালীজনী, কিবা ডাঙৰ মানুহবিলাক আমাক মাতিছে না, ডাঙৰ মানুহ যে। তাৰপিছত মানে তোমাৰ ছোৱালীজনীয়ে মোক হাই কৈছে। ক'লো হেল্ল', বেয়া গহীনত দিছোঁ মানে মই অকণ VIP মানুহ না আমি। মই কৈছোঁ হেল্ল'। তাৰপিছত মোক সুধিছে, দাদা আপোনাৰ পেন আছে নেকি বোলে? ক'ল পেন আছে। তাৰপিছত মানে তেওঁৰ চিকিউৰিটিটোক ক'লে, চিকিউৰিটি বোলে তেওঁৰ পেণ্টটো খুলি দিয়াচোন বোলে। কি কথা কয়? তাৰ মই বাইদেউক কৈছোঁ, বাইদেউ তেনেকৈ কৈছোঁ মানে। এইবিলাক মানে কি কৰিছে আপুনি বোলো? যদিহে হেৰি পেণ্টটো খুলিবলৈকে আছে, তেতিয়াহ'লে এই মানুহৰ মাজত কেলে খুলিব লাগে বোলো? মই বোলো বাথৰুমলৈকে ব'লক, তেনেকৈ ক'লোঁ। তাৰপিছত আকৌ কি হ'ল জানো, মানুহজনী ভাগৰ একদম এনেকৈ চকুটা ডাঙৰ কৰি দিলে ন মোক। মোৰ ভয় কৰা নাইতো, মোৰ ইউটিউবাৰ মানুহ ন, 60,000 হৈ গ'ল ছাবস্ক্ৰাইবাৰ, মোৰ কাৰণে ভয় নকৰোঁ না। তাৰপিছত মোক একদম মানে লৈ গ'ল বাথৰুমলৈ। মোৰ গহীনত গৈছোঁ না মই। তাৰপিছত ধুনীয়াকৈ গ'লোঁ আৰু গৈ পেলাই কি হ'ল গম নাপায় নি? দেখুৱাই দিছোঁ ৰ'ব, মই ক'ব নোৱাৰোঁ যে, বেয়া লাজ লাগে মোক। আপোনালোকে কথাটো বুজি পালেনে? মোক মানে এটা পেন মানে কলম এটা বিচাৰিছিলে। মই আকৌ ভুল বুজিলোঁ, সেইটো কাৰণে এইখিনি ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আকৌ দিছোঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব দেই, কৃষ্ণ।